নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এই নতুন ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকক চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ 7 ৰাতিপুৱা এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। পাঠভিত্তিক প্ৰশ্নখিনি কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে চাই যোৱা শেষলৈকে, আৰু ভিডিঅ'টো যদি চাই ভাল লাগে শেষলৈ তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতেও এই প্ৰশ্ন উত্তৰখিনি পায়। এতিয়া আহা প্ৰশ্ন উত্তৰখিনিলৈ। উত্তৰ দিয়া। ক, পদ্যটোত সোণফেৰীক কি কৰিবলৈ কোৱা হৈছে? উত্তৰ, পদ্যটোত সোণফেৰীক ৰাতিপুৱা বিচনাৰ পৰা ঢাৰি পাতি এৰি উঠিবলৈ কোৱা হৈছে, মানে টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে সোণফেৰীক। এতিয়া দ্বিতীয় প্ৰশ্নটো চোৱা। খ, ৰাণী বীণা, এইটো বীণাৰ ঠাইত মীনা হ'ব দিছিলে তোমালোকৰ কিতাপত। মীনাটোৰ আগত আছে, বীণাটোৰ পাছত আছে। মই ইয়াত দি পালোঁ বীণাটো আগত আৰু মীনাটো পাছত দি পালোঁ। একো নাই, তোমালোকে নামটো চেঞ্জ কৰি ল'বা। ৰীণা, বীণা, মীনা সকলোৱে শুই উঠি কি কৰিছে? উত্তৰটো চোৱা। ৰীণা, বীণা, মীনা সকলোৱে শুই উঠি কিতাপ পঢ়িছে। এতিয়া গ প্ৰশ্নৰ উত্তৰটো চোৱা। পুৱাৰ বেলি ওলোৱা দিশটো কি? উত্তৰটো চোৱা। পুৱাৰ বেলি ওলোৱা দিশটো হ'ল পূব। পূব দিশত বেলি ওলায় বা সূৰ্য ওলায়। ঘ, পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়? উত্তৰটো চোৱা। পুৱাৰ লগে লগে ডালে ডালে চৰায়ে গীত গায়। ঙ, ফুলে ফুলে উৰি মৌ-মাখিয়ে কি কৰে? ফুলে ফুলে উৰি মৌ-মাখিয়ে মৌপান কৰে। ফুলৰ ৰস খায় বা মৌপান কৰে, একেই কথা। চ, কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? কবিয়ে মন থিৰ কৰি পঢ়িবলৈ কৈছে। মন থিৰ কৰি পঢ়িলে পঢ়াত মন বহিব বা পঢ়াত তোমালোকে চোকা হ'ব পাৰিবা। এতিয়া চোৱা, পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয়? এতিয়া উত্তৰটো চোৱা। পদ্যটোত উল্লেখ কৰা মতে ৰাতিপুৱা কি কি হয় চোৱা। পূব আকাশত ৰাতিপুৱা ৰঙা বেলি উদয় হয়। পদ্যটোত উল্লেখ আছে যে পূব আকাশত ৰাতিপুৱা ৰঙা বেলি ওলায়। আৰু দ্বিতীয়টো চোৱা। খ, গছে গছে চৰাই ঢল পোৱাতে বিধে বিধে গীত গায়। তোমালোকে ৰাতিপুৱা চৰাইৰ মাত শুনিছা নিশ্চয়। সোনকালে উঠিব লাগে ৰাতিপুৱা ঢল পোৱাতে বা খুব ৰাতিপুৱা সোনকালে উঠিব লাগে, তেতিয়া তোমালোকে চৰাইৰ কলকলনি শুনিবলৈ পাবা। তোমালোকে শুনিছানে? মোক কমেণ্ট বক্সত কমেণ্ট কৰিবাচোন কোনে কোনে শুনিছা। গ, মৌ-মাখিবোৰে ফুলে ফুলে পুৱা গৈ মৌপান কৰে। আৰু পুৱা গৈ মৌপান কৰে মানে ৰাতিপুৱাতে গৈ মৌ-মাখিবোৰে ফুলৰ পৰা ৰস আনে, কাৰণ দিনটোৰ বাবে সিহঁতক খাদ্য লাগিব। নিশ্চয় মানুহৰ দৰে সিহঁতকো খাদ্য লাগিব। এতিয়া চোৱা। গ, পুথি মেলি লৈ পুৱা সদায় মন দি পঢ়িব লাগে। পুথি মেলি লৈ পুৱা সদায় মন দি পঢ়িব লাগে। ইয়াত পুথি লৈ মেলি ৰাতিপুৱা কথা কৈছিলে, কবিতাটোত উল্লেখ আছিলে ৰাতিপুৱা পুথি মেলি লৈ সদায় পঢ়িব লাগে বুলি কৈছিলে। আৰু এতিয়া ঙটো চোৱা। গছে গছে ফুল দেখিলে ৰাতিপুৱা মন ভাল লাগে।
ৰাতিপুৱা তোমালোকে চাবাচোন, তোমালোকৰ ঘৰত যাৰ ঘৰত ফুলনি আছে, তোমালোকে ৰাতিপুৱা শুই উঠিয়ে ফুলনিখন দেখিলে নিশ্চয় তোমালোকৰ মনটো ভাল লাগি আহে। বা আলিবাটে ৰাতিপুৱা খোজকাঢ়ি যাওঁতেও কাৰোবাৰ ঘৰত যদি ফুলৰ ফুলনিখন দেখা পোৱা যায় বা ফুল গছ এজোপা দেখা পোৱা যায়, তেতিয়াহ'লে ৰাতিপুৱাই মনটো ভাল লাগি যায়, দিনটোৰ বাবে ভাল লাগি থাকে মনটো। আৰু এতিয়া চোৱা পাছৰ বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা। এতিয়া তোমালোকক মই বহীত কৰি নিদিলোঁ, ইয়াতে কৰি দিলোঁ, তোমালোকক চাই লোৱা। গিৰিহাই মানে বেগাই, শীঘ্ৰে গিৰিহ কৰে মানে সোনকালে যোৱা বা অহা, সোনকালে যোৱাটোক বেগাই যোৱা বুলি কয় বা বেগাই। আৰু ঘপৰাইটো হৈছে ততালিকে বেগেতে ঘপক কৰে। আৰু এটেপৰ মানে ইমান সময় অতপৰে মানে বহুত সময় ৰখি থকা হৈছে। আৰু উলাহত মানে আনন্দত। আৰু কিছুপৰ মানে অলপ সময় কিছুপৰ। আৰু চেওঁ ধৰি মানে গীতৰ লগত মিলাই নাচৰ ভংগী ধৰি অংগী ভংগী কৰি থকাটোকে চেওঁ ধৰি থকা বুলি কোৱা হয়। তোমালোকক এইখিনিয়ে আছিলে আজি ৰাতিপুৱা পাঠটিৰ ক-ভিত্তিক প্ৰশ্ন উত্তৰখিনি কৰি দিলোঁ। তোমালোকে নিশ্চয় তোমালোকৰ সুবিধা হ'ব। ধন্যবাদ।